মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ তৃতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লিটিল ৰেইনড্ৰপছ নামৰ এই পয়েমটোৰ এক্টিভিটিবোৰক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাবা আৰু এতিয়ালৈকে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পায়ে থাকিবা। এতিয়া এক্টিভিটিবোৰ লৈছোঁ। এক্টিভিটি 1, লেটছ প্ৰেক্টিছ ৰাইমিং ৱৰ্ডছ। অহা ৰাইমিং ৱৰ্ডছবোৰক প্ৰেক্টিছ কৰোঁ। লিসেন টু দ্য ফাৰ্ষ্ট 2 words। প্ৰথম দুটা ৱৰ্ডক শুনিব দিছে। ইন ইচ ৰ, প্ৰত্যেকটো শাৰীৰে দুটা ৱৰ্ডক শুনিব দিছে। এণ্ড ফাইণ্ড আনাডাৰ ওৱান ফ্ৰম দ্য বক্স, আৰু এটা ৱৰ্ড এই বক্সৰ পৰা বাছনি কৰিব দিছে। ইয়াত দিয়া আছে ন', চ', ইয়াত আমি লিখিম গ'। এই বক্সৰ পৰা উঠাই আনি আমি গ'টো লিখি দিম। নেট, মেট, ইয়াত লিখিম আমি লেট। এই বক্সৰ পৰা উঠাই আমি লেটটো লিখি দিম। ঠিক তেনেদৰে টাউন, ব্ৰাউন, ডাউন, ইয়াত আমি ডাউন লিখিম। টল, কল, ইয়াত আমি লিখিম অল। শ্বুট, শ্বট, ইয়াত আমি লিখিম আউট। ৰেইন, পেইন, ইয়াত আমি লিখিম ট্ৰেইন। ডে, টুডে, ইয়াত আমি লিখিম মে। হি, চি, ইয়াত আমি লিখিম মি। এবাৰ এক্টিভিটি 2টো চাওঁ আহা। লেটছ ৰিড, অহা পঢ়োঁ, এণ্ড চি, আৰু চাওঁ হোৱাট দিছ চিলড্ৰেন আৰ ডুইং। এই ল'ৰা ছোৱালীসকলে কি কৰি আছে অন এ ৰেইনি ডে। এদিনাখন বৰষুণ দিছে, সেই বৰষুণ দিয়া দিনা এই ল'ৰা ছোৱালীসকলে, সৰু সৰু ল'ৰা ছোৱালীসকলে কি কৰি আছে, অহা পঢ়োঁ আৰু চাওঁ বুলি কৈছে। ইট ইজ ৰেইনিং হেভিলি, বহুত জোৰেৰে বৰষুণ দি আছে। ৰাজু, প্ৰীতি এণ্ড মীনা আৰ এট মৃণালছ হাউচ, আৰু ৰাজু, প্ৰীতি আৰু মীনায়ে মৃণালৰ ঘৰত আছে। দে আৰ ইনচাইড দ্য হাউচ, আৰু সিহঁতে ঘৰৰ ভিতৰত আছে। দে আৰ মেকিং পেপাৰ বোটছ, আৰু সিহঁতে পেপাৰৰ বোট বনাই আছে। মানে পেপাৰৰ অৰ্থাৎ কাগজৰ নাওবোৰ বনাই আছে। দে আৰ ৱেইটিং ফৰ দ্য ৰেইন টু ষ্টপ, আৰু সিহঁতে ৰখি আছে যে বৰষুণটো কেতিয়া ৰখে। দে উইল দেন ছেইল পেপাৰ বোটছ ইন দ্য ৰেইন ৱাটাৰ, তাৰপিছত সিহঁতে মানে বৰষুণটো ৰখাৰ পাছত সিহঁতে কি কৰিব, পেপাৰৰ অৰ্থাৎ কাগজৰ যিবোৰ নাও বনাইছে সেইবোৰক বৰষুণৰ পানীত চলাব। এবাৰ এক্টিভিটি 3টো চাইছোঁ। লেটছ চি হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। অহা চাওঁ আমি কিমানখিনি বুজিলোঁ, অৰ্থাৎ আমি কিমানখিনি বুজি পাইছোঁ। কুৱেশ্যন এ দিয়া আছে, হোৱাট আৰ দ্য চিলড্ৰেন ৱেইটিং ফৰ। কিহৰ কাৰণে ল'ৰা ছোৱালীসকলে ৰখি আছে। তো আমি ইয়াত লিখিব পাৰোঁ দ্য চিলড্ৰেন আৰ ৱেইটিং ফৰ দ্য ৰেইন টু ষ্টপ। ল'ৰা ছোৱালীসকলে ৰখি আছে কিহৰ বাবে, বৰষুণটো ৰখিবৰ বাবে। এবাৰ কুৱেশ্যন বিটো চাইছোঁ। হুৱেৰ উইল দে ছেইল দ্য পেপাৰ বোটছ। কাগজৰ যিবোৰ নাও সেইবোৰ সিহঁতে ক'ত চলাব। তো আমি ইয়াত লিখিব পাৰোঁ দে উইল ছেইল পেপাৰ বোটছ ইন দ্য ৰেইন ৱাটাৰ। সিহঁতে কাগজৰ যিবোৰ নাও বৰষুণৰ পানীত চলাব। এইবাৰ এক্টিভিটি 4টো লৈ আহিছোঁ। ৱৰ্ক ইন ফেয়াৰ্ছ, দুইজন হৈ কৰিব দিছে। এৰেঞ্জ দ্য ৱৰ্ড কাৰ্ডছ, ইয়াত যি ৱৰ্ড কাৰ্ডবোৰ দেখিব পাৰিছা সেইবোৰক মিলাব দিছে। একৰ্ডিং টু দ্য প্ৰেজেণ্ট এণ্ড পাষ্ট টাইম, বৰ্তমান আৰু অতীতৰ সময় অনুসৰি মিলাব দিছে। ৰাইট দ্য ৱৰ্ডছ ইন কলম এ এণ্ড ইন কলম বি, তাৰপিছত সেই ৱৰ্ডবোৰক কলম এ আৰু কলম বিত লিখিব দিছে। ইয়াৰ এ কলমটোত দিয়া আছে ৱৰ্ডছ ডেট স্পীক এবাউট প্ৰেজেণ্ট টাইম, যিবোৰ শব্দই মানে বৰ্তমান সময়ক ক'ব, আমি সেইবোৰক ইয়াত বহাব লাগিব। কলম বিত দিয়া আছে ৱৰ্ডছ ডেট স্পীক এবাউট পাষ্ট টাইম, যিবোৰ ৱৰ্ডে পাষ্টৰ সময়ক কয়, অতীতৰ সময়ক কয়, সেইবোৰক আমি কলম বিত লিখিব লাগিব। তো আমি ইয়াত যদি গ' লিখোঁ বৰ্তমানত, তো তেতিয়া আমি পাষ্টত লিখিব পাৰোঁ ৱেণ্ট। গ' মানে যোৱা, ৱেণ্ট মানে গৈছিলে, তেনেকুৱা হ'ব। ডু মানে কৰা, ইয়াত আমি লিখিব পাৰোঁ ডিড মানে কৰিছিলে। মিট মানে কাৰোবাক লগ ধৰা, লগ পোৱা।
তো আমি ইয়াত লিখিব পাৰোঁ মেট মানে লগ পাইছিলোঁ এনেকৈ হ'ব ঠিক তেনেদৰে আৰ লিখিলে আমি ইয়াত লিখিম ৱে মেক লিখিলে আমি ইয়াত লিখিব পাৰোঁ মেট এবাৰ এক্টিভিটি 5 লৈ আহিছোঁ when ৰাজু কেম হোম লেট যেতিয়া ৰাজুৱে ঘৰলৈ পলমকৈ আহিছিল his mother asked him a few questions তাৰ মাকে ৰাজুক কেইটামান কুৱেশ্যন সুধিছিলে read what ৰাজু said পঢ়া বুলি কৈছে কি ৰাজুৱে কৈছিল মানে মাকে সুধোতে now complete the questions এতিয়া কুৱেশ্যনবোৰক সম্পূৰ্ণ কৰিব দিছে that ৰাজু's mother asked যিবোৰ ৰাজুৰ মাকে সুধিছিলে you can choose words from the box তোমালোকে বা তুমি এই বক্সৰ পৰা ওয়াৰ্ডবোৰক বাছনি কৰিব পাৰা one is done for you এটা তোমালোকৰ বাবে কৰি দিয়া হৈছে বুলি কৈছে মাদাৰে কৈছে where did you go ইয়াত মানে go to ইয়াতে বহাই দিছে তুমি ক'লৈ গৈছিলা তো ৰাজুৱে কৈছে I went to মৃণাল's house মই মৃণালৰ ঘৰলৈ গৈছিলোঁ ঠিক তেনেদৰে আমি ইয়াত লিখিব লাগিব আকৌ মাদাৰে ক'ব whom did you ইয়াত meet আৰু met দিয়া আছে আমি meet এ বহাম whom did you meet there তুমি তাতে কাক লগ পাইছিলা তো ইয়াত ৰাজুৱে ক'ব I met প্ৰীতি মীনা and মৃণাল মই প্ৰীতি মীনা আৰু মৃণালক লগ কৰিছিলোঁ আকৌ মাদাৰে ক'ব what did you ইয়াত আমি do এ লিখিম what did you do there তুমি তাতে কি কৰিছিলা ইয়াত ৰাজুৱে ক'ব we made paper boats আমি কাগজৰ নাওবোৰ বনাইছিলোঁ এবাৰ এক্টিভিটি 6ৰ এটো চাইছোঁ let's read and find অহা পঢ়ো আৰু বিচাৰি উলিয়াও what প্ৰীতি likes to do প্ৰীতিয়ে কি কৰি ভাল পায় in the rainy season বৰষুণৰ বতৰত কি কৰি ভাল পায় ইয়াত লিখা আছে প্ৰীতি likes to sail paper boats প্ৰীতিয়ে কাগজৰ যিবোৰ নাও সেইবোৰক চলাই ভাল পায় প্ৰীতি likes to walk in the rain with an umbrella প্ৰীতিয়ে বৰষুণত খোজকাঢ়ি ভাল পায় এটা ছাতি লৈ পেলাই প্ৰীতি likes to jump on puddles on the street প্ৰীতিয়ে সেই যি ৰাস্তাত সৰু সৰু গাঁটা হৈ থাকে তাত পানী লেতেৰা পানী জমা হৈ থাকে তাত জপিয়াই ভাল পায় প্ৰীতি likes to wear a raincoat on a rainy day প্ৰীতিয়ে বৰষুণৰ বতৰত এটা raincoat পৰিধান কৰি ভাল পায় now read the sentences aloud এতিয়া এই সেন্টেন্সবোৰক বা বাক্যবোৰক জোৰেৰে পঢ়িব দিছে এবাৰ এক্টিভিটি 6ৰ v2 চাইছোঁ প্ৰীতি does something else in the spring seasons প্ৰীতিয়ে ৰেইনি সিজনতো সেইবোৰ কাম কৰে প্ৰীতি আকৌ স্প্ৰিং সিজন এতিয়া ধৰা বসন্তকাল বুলি ক'ব অসমীয়াত তো বসন্তকালত অলপ বেলেগকৈ কৰে লুক এট দ্য পিকচাৰ্ছ এই পিকচাৰবোৰলৈ চাব দিছে তলত যি তোমালোকৰ দিয়া আছে কিতাপখন মেলি চালে গম পাবা এণ্ড ৰাইট হোৱাট চি ডাজ ইন স্প্ৰিং তাই স্প্ৰিং অৰ্থাৎ বসন্তকালত কি কৰে সেইবোৰ লিখিব দিছে ইউ কেন টেক হেল্প ফ্ৰম দ্য চেণ্টেন্সেছ ইন দ্য ফ্ৰেম এই ফ্ৰেমটোত যি চেণ্টেন্সবোৰ দিয়া আছে তাৰ পৰাও তুমি বা তোমালোকে সহায় ল'ব পাৰা ওৱান ইজ ডান ফৰ ইউ এটা তোমালোকৰ বাবে ইয়াতে কৰি দিয়া আছে যেনেকৈ ইয়াত কৰি দিছে চি ডান্সেছ বিহু উইথ হাৰ ফ্ৰেণ্ডছ এই ফ্ৰেমটোৰ পৰাই উঠাই পেলাই ইয়াতে লিখি দিছে যে তাইৰ ফ্ৰেণ্ডবোৰৰ লগত বিহু নাচে তাৰপিছত আমি ইয়াতে লিখিব পাৰোঁ চি লিসন টু দ্য কুকু তাই কুলিৰ মাত শুনে তাৰপিছত আমি ইয়াতে লিখিব পাৰোঁ চি ৱেয়াৰ্ছ কপৌ ফ্লাৱাৰ্ছ অন হাৰ ৱান তাইৰ খোপাত কপৌ ফুল লগায় বা পৰিধান কৰে তাৰপিছত আমি লিখিব পাৰোঁ চি লাইকছ টু লুক এট নিউ গ্ৰীণ লিভছ তাই নতুন নতুন যি কুঁহিপাত সেই নতুন নতুন পাতবোৰক সেউজীয়া পাতবোৰক চাই পেলাই ভাল পায় এবাৰ এক্টিভিটি 7টো চাইছোঁ হিয়াৰ আৰ সাম থিংছ উই ডু ইন উইণ্টাৰ এণ্ড ছামাৰ ইয়াতে কিছুমান কথা দিয়া হৈছে যিবোৰ আমি উইণ্টাৰ অৰ্থাৎ ঠাণ্ডা দিনত কৰোঁ এণ্ড ছামাৰ অৰ্থাৎ আমি গৰম দিনত কৰোঁ চুজ দ্য ৰাইট ৱৰ্ডছ ফ্ৰম দ্য বক্স ইয়াত বক্স এটা দিয়া হৈছে সেই বক্সৰ পৰা শুদ্ধ ৱৰ্ডবোৰ অৰ্থাৎ শব্দবোৰ বাছনি কৰিব দিছে এণ্ড ফিল ইন দ্য ব্লেংকছ আৰু এই খালী ঠাইবোৰত ফিল আপ কৰিব দিছে তো ইপিনে দিয়া আছে
উই ৱেৰ আমি ইয়াত লিখিম sweaters আমি sweater পৰিধান কৰোঁ মানে উইন্টাৰত আমি ঠাণ্ডা দিনত উই সিট নিয়াৰ এ ইয়াত আমি লিখিম ফায়াৰ আমি জুইৰ কাষত বহো উই ড্ৰিংক ইয়াত আমি লিখিম হট মিল্ক আমি গৰম গাখীৰ খাওঁ উই গো ফৰ এ ইয়াত আমি লিখিম পিকনিক আমি পিকনিকলৈ যাওঁ উই সিট আণ্ডাৰ এ ইয়াত আমি লিখিম ফেন উই ইট ইয়াত আমি লিখিম আইচক্ৰীমছ উই গো ফৰ এ ইয়াত আমি লিখিম সুইম উই ৱেৰ আমি ইয়াতে লিখিম কটন ক্লথেছ আমি কটনৰ কাপোৰবোৰ পৰিধান কৰোঁ তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক ইয়াৰলৈকে সমাধান কৰি দিলোঁ সমাধান কৰিবলৈ ৰৈ যোৱা এক্টিভিটিবোৰক পাছত সমাধান কৰি দিম আৰু এতিয়ালৈকে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পায়ে থাকিবা ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ